কবিতাৰ নাম মিছ জেৰী। বৰষুণ চাগে তাইৰ খুবেই প্ৰিয় ন, সেয়ে প্ৰতিজাক বৰষুণত দুহাত মেলি উপভোগ কৰে বৰষুণৰ টোপালবোৰক। তাইৰ ওঠৰ গুলপীয়া শিনিৰ ফাকেৰে যে ওলাই আহে সেই ৰঙীন হাঁহিটো, ৱাহ কি যে লাগে নহয়। আকাশৰ সেই মেঘবোৰৰ পিছৰ নীলাখিনিও তাইৰ হাঁহিৰ হাঁহিত বলিয়া আৰু বলিয়া মইতো তাইৰ সেই হাঁহিৰ দুৰ্দান্ত প্ৰেমিক। কোনে কয় প্ৰেম এবাৰ হয় বুলি? মই যিমানবাৰ তাইৰ দুচকুত চকু থৈ চাওঁ, সিমানবাৰেচোন তাইৰ প্ৰেমত পৰোঁ। এতিয়া বৰষুণ আহিলে সেই বৰষুণত তিতি ভাল পোৱা ছোৱালীজনীলৈ বৰকৈ মনত পৰে। মিছ জেৰী, তুমি মোৰ প্ৰেয়সী নহয়, মোৰ যৌৱনৰ ভাল লগা মিঠা অনুভৱ। মিছ জেৰী, তুমি মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় ঠাইখিনিৰ ৰাণী। মিছ জেৰী, তুমি মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় ঠাইখিনিৰ ৰাণী, আটাইতকৈ প্ৰিয় ঠাইখিনিৰ ৰাণী। মিছ জেৰী, তুমি মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় ঠাইখিনিৰ ৰাণী।